দলে ৰাইজৰ দলৰ বিধায়িনী দলে অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱৰ ভাষণত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। প্ৰথমৰ পৰা আমি ৰাইজৰ দলে প্ৰথমতে প্ৰতিবাদ আৰম্ভ কৰিলোঁ, কাৰণ আজিৰ এই ভাষণত থাকিব লাগিছিলে গোটেই ৰাজ্যজুৰি যি অৰ্থনৈতিক সংকট হৈছে, যি বস্তুৰ দাম বাঢ়িছে, সেই বস্তুৰ দাম কেনেকৈ কমাব পাৰি তাৰ ওপৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্যপালৰ ভাষণত এই সম্পৰ্কে এটা শব্দও উল্লেখ নাই। সেইকাৰণে আমি ৰাজ্যপালক কৈছিলোঁ যে ৰুম জ্বলি শেষ হৈ গ'ল, সম্ৰাট নিৰুৱে এতিয়া বাঁহী বজাই থাকি একো লাভ নাই। আমি কৈছিলোঁ যে অসমত এটা গেছ চিলিণ্ডাৰৰ দাম ৩,০০০ টকা পালেগৈ। ৩,০০০ টকা তাকো পাবলৈ নাই। এতিয়া আপোনালোকে অসমৰ ভাল ছবি এখন আমাক দেখুৱাই থাকিলে আমি শান্ত নহওঁ। আমি কৈছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে ফিজ বঢ়াই দিলে, আপুনি ইয়াত আমাক ধুনীয়া ছবি এখন দেখুৱাই থাকিলে আমি কেতিয়াও মান্তি নহওঁ। আমি নিজেই একদম ৰাজ্যপালৰ কাষলৈ গৈ চিঞৰি চিঞৰি কৈছিলোঁ যে অসমত মূল্যবৃদ্ধিৰ দুটা কাৰণ আছে। এটা হ'ল দেশত দেখা দিয়া অৰ্থনৈতিক সংকট, আৰু মূল্যবৃদ্ধিৰ দ্বিতীয় কিন্তু আটাইতকৈ এটা ডাঙৰ কাৰণ হ'ল BPF দলক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াটো। BPF দলেও ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিছে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই লগ লাগি অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত অবৈধ চিণ্ডিকেটৰ টেক্স বহুৱাই দিছে। আৰু এই কথাটো আজি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মুখত, অসমৰ ৰাজ্যপালৰ সন্মুখত, অসমৰ BPFৰ মন্ত্ৰীৰ সন্মুখত আৰু অসমৰ অধ্যক্ষৰ সন্মুখত, বিধানসভাৰ অধ্যক্ষৰ সন্মুখত আমি চিঞৰি চিঞৰি কৈছোঁ। আমি কৈছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বস্তুৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, আৰু লগে লগে বিজেপি আৰু BPFে চলাই থকা যিটো চিণ্ডিকেট, এই চিণ্ডিকেটটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অসমলৈ অহা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া হাজাৰ হাজাৰ টকাৰ চিণ্ডিকেট জাপি দিয়া হৈছে, চিণ্ডিকেটৰ টেক্স, অবৈধ টেক্স জাপি দিয়া হৈছে, যাৰ ফলস্বৰূপে বস্তুৰ দাম কিমান বাঢ়িছে জানেনে? আমি আজি চিঞৰি চিঞৰি আধা ঘণ্টাতকৈ বেছি সময় মাইকত আমি দুজনে শ্লোগান দি দি বস্তুৰ দাম কিমান বাঢ়িছে গাই আছিলোঁ। যি পেট্ৰলৰ দাম 2014 চনৰ 8 মাৰ্চত 75 টকা 51 পইচা আছিলে, 17 মে 2026 বা আজিৰ দিনটোত 101 টকা 20 পইচালৈ পেট্ৰলৰ দাম বাঢ়িলে। অথচ প্ৰধানমন্ত্ৰীয়ে কৈছিলে মেহেংগাইয়ে হটায়েংগে, মূল্যবৃদ্ধি ৰোধ কৰিম। 75 টকাৰ পৰা গৈ 101 টকা হ'ল। ডিজেলৰ দাম 8 মাৰ্চ 2014 তাৰিখৰ দিনা 58 টকা 40 পইচা আছিলে, আৰু এতিয়া সেই ডিজেলৰ দাম 92 টকা 49 পইচালৈ বৃদ্ধি পালে। 92 টকা 49 পইচালৈ। SPG গেছ চিলিণ্ডাৰ দাম 414 টকা আছিলে বিজেপি চৰকাৰ অহাৰ আগে আগে মাৰ্চ মাহত, আৰু এতিয়া সেই LPG চিলিণ্ডাৰৰ দাম 962 টকা। আৰু এই মুহূৰ্তত অৰ্থনৈতিক সংকটৰ সময়ত এটা গেছ চিলিণ্ডাৰৰ দাম 2500ৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। এই কথা ৰাজ্যপালৰ সন্মুখলৈ গৈ মাত্ৰ 3 ফুট কাষৰ পৰা আমি দুইজনে চিঞৰি চিঞৰি আজি ৰাজ্যপালক কৈছোঁ যে আপুনি যিখন অসমৰ ৰঙীন ছবি দেখুৱাই আছে, সেইখন অসমৰ
প্ৰত্যেকজন অসমীয়া মানুহে এটা গেছ চিলিণ্ডাৰ ভাতকেইটা খাবৰ কাৰণে এটা ৰন্ধন গেছ চিলিণ্ডাৰ কিনিবৰ কাৰণে ৩,০০০ টকা খৰচ কৰিবলগীয়া হৈছে। বৈধভাৱে তাৰ দাম ৯৬২ টকা, কিন্তু মানুহে কিনিবলগীয়া হৈছে অবৈধভাৱে ৩,০০০ টকা, আৰু আপোনাৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আপুনি যি বক্তব্য প্ৰদান কৰি আছে সেয়া হ'ল সম্ৰাট নিৰুৰ বাঁহীৰ শব্দ। ৰুমনগৰ জ্বলি ছাৰখাৰ হৈ গ'ল, কিন্তু সম্ৰাট নিৰুৱে ৰুমনগৰৰ খবৰ ৰখা নাই, তেওঁ বাঁহী বজাই আনন্দত মত্ত হৈ আছে। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া, সকলো বস্তুৰ দাম বাঢ়ি অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে। আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত মেলনি আৰু মোদী লগ লগাই মেলোডি চকলেট দিবলৈ গৈছে। এয়াই হ'ল সম্ৰাট নিৰুৰ কাহিনী। আজি স্পষ্ট ভাষাৰে আজি আমি কৈছোঁ যে ৮ মাৰ্চ ২০১৪ তাৰিখৰ দিনা সত্যম নামৰ যিটো ৰদ আছিলে ২৮০০ টকা, সেই ৰদৰ দাম এতিয়া ৭,৪০০ টকালৈ বৃদ্ধি পালে। VIP ৰদৰ দাম ২৮০০ৰ পৰা ৭,৫০০ টকালৈ বৃদ্ধি পালে। দুৰ্গাপুৰ ৰদৰ ১ কুইণ্টেলৰ দাম ২৯০০ টকাৰ পৰা ৭,৬০০ টকালৈ বৃদ্ধি পালে, আৰু কামধেনু ৰদৰ দাম ১ কুইণ্টেলত ২,৯29 টকাৰ পৰা ৭,৮০০ টকালৈ বৃদ্ধি পালে। চিমেণ্টৰ দাম কিমান বাঢ়ি গ'লে বিজেপি চৰকাৰৰ দিনত? মানুহে ঘৰ কেনেকৈ বনাব? টপচেম চিমেণ্ট ৩০০ টকাত যিটো কিনিছিলোঁ ২০১৪ চনত বিজেপি চৰকাৰ অহাৰ আগত, সেই টপচেম চিমেণ্টৰ দাম আজি ৫৮০ টকা। ডালমিয়া চিমেণ্টৰ এবেগৰ দাম ৩০০ টকাৰ পৰা ৫৯০ টকালৈ বৃদ্ধি পালে। ষ্টাৰ চিমেণ্টৰ এবেগৰ দাম ৩০০ টকাৰ পৰা ৫৭০ টকালৈ বৃদ্ধি পালে। মেক্স চিমেণ্টৰ এবেগৰ দাম ৩০০ টকাৰ পৰা ৫৫০ টকালৈ বৃদ্ধি পালে। অমৃত চিমেণ্ট এবেগৰ দাম ৩০০ টকাৰ পৰা ৫৪০ টকালৈ বৃদ্ধি পালে। আৰু বোকাজানৰ CCR চিমেণ্ট এবেগৰ দাম আছিলে ২৬০ টকা, আৰু ২৬০ টকাৰ পৰা এতিয়া ৫২০ টকালৈ এক বেগ চিমেণ্টৰ দাম বৃদ্ধি পালে। এটা ইটা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগত ঘৰ বনাবলৈ এটা ইটা কিনিছিলোঁ ৪ টকা, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত এটা ইটাৰ দাম ১২ টকাৰ পৰা ১৪ টকালৈ বৃদ্ধি পালে। কেনেকৈ হ'বলৈ পাইছে? এক ট্ৰেক্টৰ বালি এক ট্ৰেক্টৰ বালি ৫০০ টকাত কিনিছিলোঁ, আৰু সেই ট্ৰেক্টৰ বালিৰ দাম এতিয়া ১৫০০ টকালৈ ১৪০০ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি পালে। এক ট্ৰেক্টৰ পাথৰ 100 CM যিটো ১,০০০ টকাত কিনিছিলোঁ, সেইটো এতিয়া ২,০০০ টকালৈ বৃদ্ধি পালে। আপোনালোকে নিজে চাওক, ৰদৰ দাম বাঢ়িলে, চিমেণ্টৰ দাম বাঢ়িলে, বালিৰ দাম বাঢ়িলে, শিলগুটিৰ দাম বাঢ়িলে, পাথৰৰ দাম বাঢ়িলে, টিন পাতৰ দাম বাঢ়িলে, ৰঙৰ ঘৰত বনোৱা ভনত লগোৱা ৰঙৰ দাম বাঢ়ি গ'ল। ১৫০ টকাৰ ৰং, ঘৰৰ প্ৰাইমাৰ ৰং 1 লিটাৰত ১৫০ টকা আছিলে, সেইটো এতিয়া ৩০০ টকালৈ বৃদ্ধি পালে। প্লাষ্টিক পেইণ্ট আছিলে ৩৫০ টকা, সেইটো ৬০০ টকালৈ বৃদ্ধি পালে। 1 লিটাৰ ইঞ্জিন মিঠাতেলৰ দাম আছিলে ৯০ টকা, সেই ৯০ টকা মিঠাতেলৰ দাম ২১০ টকালৈ বৃদ্ধি পালে। আৰু এনেকৈ 1 কেজি চুজি, আমি কোৱা যি চুজি, 1 কেজি চুজিৰ দাম ২৫ টকা আছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগতে 1 কেজি চুজিৰ দাম ২৫ টকা আছিলে, আৰু এতিয়া 1 কেজি চুজিৰ দাম ১১০ টকাৰ পৰা ১১৫ টকালৈ বৃদ্ধি পালে। তাৰ পাছত ৰাজ্যপালে আমাক মিহি কথা শুনাব, ৰাজ্যপালে আমাক মিছা কথা শুনাব। ৰাজ্যপালে ক'ব যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমখন স্বৰ্গ হৈ যাব, স্বৰ্গ হৈ গ'ল। এই কথা শুনি আমি থাকিব নোৱাৰোঁ। সেইকাৰণে অসম বিধানসভাত আজি ৪৫ মিনিট সময় ধৰি ৰাইজৰ দলৰ 2জন বিধায়কে ধৰ্ণা দিছিলোঁ, আৰু চিঞৰি কৈছিলোঁ যে বস্তুৰ দাম ইমান কিয় বাঢ়িছে। তাৰ কাৰণ দুটা, এটা হ'ল গোটেই ভাৰতবৰ্ষতে মোদীয়ে কোম্পানীবিলাকৰ ওপৰত দেশখন চমজাই দিয়া, আৰু 2 নম্বৰ কামটো হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে লগ লাগি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ
একদম এই বিটিয়ে দিলে আমাৰ অসমলৈ সোমোৱা ৰাস্তাটো পশ্চিমবংগৰ পৰা সেই ৰাস্তাটোতে প্ৰত্যেকখন গাড়ীৰ পৰা লোৱা অবৈধ চিণ্ডিকেট। আজি এই গোটেই বিষয়টো অসম বিধানসভাত উত্থাপন কৰিছোঁ আৰু এই গোটেই বিষয়টোক লৈ 45 মিনিট আজি ধৰ্ণা দিছোঁ, 45 মিনিট। কিন্তু দুৰ্ভাগ্যৰ কথা, এতিয়া বিৰোধীসকলে যিটোৱে কথা নকওক লাগিলে সেইটোৰ কাৰণে মাইকটো কাটি দিয়া হয়। বিৰোধীসকলে কৰা প্ৰতিবাদবিলাক আপোনালোকে টিভিত দেখিবলৈ নাপায়। আগতে আপোনালোকৰ আমাৰ চেনেলবিলাকৰ টিভি সোমাইছিলে, আজিকালি চৰকাৰী টিভি সোমায়। প্ৰথমতে চৰকাৰী টিভিত আমাৰ বিৰোধীবিলাকে কোৱা কথাবিলাক ওলাইছিলে, আজিকালি চৰকাৰী টিভিত আজি গোটেইবিলাকে আমি প্ৰতিবাদ কৰিছোঁ, আমি সদন ত্যাগ কৰিছোঁ, কিন্তু তাৰ পাছতো সেই ছবি কোনো অসমৰ মানুহে দেখিবলৈ পোৱা নাই। গতিকে আজিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাচুল কিমান বৃদ্ধি পাইছে। আজি কলেজত থকা ল'ৰা ছোৱালীবিলাকে যিবিলাকে পঢ়িবলৈ আহিছে, ঘৰৰ ভাড়া বাঢ়ি গ'ল, বস্তুৰ দাম বাঢ়ি গ'ল, চিলিণ্ডাৰৰ দাম বাঢ়ি গ'ল। তেওঁলোকক মাক দেউতাকে তেওঁলোকক ইমান পইচা দি পঢ়ুৱাব পাৰিছেনে? এই খবৰ হিমন্ত বিশ্ব শৰ্মাই ৰাখিছেনে? প্ৰত্যেক মাহতে বিদেশলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই এই খবৰ ৰাখিছেনে? টকাৰ ওপৰত শুই থকা হিমন্ত বিশ্ব শৰ্মাই এই খবৰ ৰাখিছেনে? আৰু সেইকাৰণে আজি ৰাজ্যপালৰ ভাষণত আমি স্পষ্ট ভাষাৰে কৈছোঁ যে হয় বস্তুৰ দাম কমোৱা, নহ'লে চৰকাৰক আমি স্থিৰেৰে থাকিবলৈ নিদিওঁ। ধন্যবাদ।